Hello everyone, welcome to my YouTube channel. আজি মই কলো লাইছো কওকচোন আজি মই ওলাইছো বিহপুৰীয়ালে মানে মোৰ বাৰ ঘৰলৈ বহুত দিনৰ পৰা যাম বুলি বাৰ ঘৰলৈ যোৱা হোৱা নাছিলে গতিকে আজি সানডে যিহেতু বড়ো কাম অলপ কম আছে গতিকে আমি ওলাইছো আজি বিহপুৰীয়ালে এতিয়া আমি গৈ আছো গাড়ীত এয়া গৌৰৱ আৰু এতিয়া আমি গৈ আছো বলকচোন যাম আজি খাজে খাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে ৰুঞ্জুন নুপুৰে মাতে কি খাজে খাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে মন মোৰ উৰি যায় চমকি কি খাজে খাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে ভাবি গুণি আজি মনতে মনত পৰিছে মন উতৰা এয়া আমি বিহালী পালোহি এতিয়া আৰু চাহ বাগানবিলাক চাওকচোন কি ধুনীয়া লাগিছে দেখিবলৈ আৰু আমি যোৱাৰ দিনা বতৰটো অলপ ক্লাউডি আছিলে সেইকাৰণে অলপ কিনকিনীয়া বৰষুণো দি আছিলে গতিকে জাৰ্ণিটো ভালে লাগিলে বেছি গৰমো উঠা নাছিলে চাওকচোন ৰাস্তাটো কি ধুনীয়া চাৰিওফালে কেৱল গছ 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 কি খাজে খাজে কুহি পাতে মন মোৰ বলিয়া কৰে আৰু এয়া চাওকচোন ডাৱৰখিনি চাওকচোন এনেকুৱা লাগিছে যেন এতিয়াই মানে খহি পৰিব তেনেকুৱা লাগিছে আৰু এই জেগাখিনিৰ পৰা অৰুণাচলৰ পাহাৰটো খুব ধুনীয়াকৈ দেখি থাকি কিন্তু এতিয়া মানে বৰষুণৰ বতৰৰ কাৰণে অলপমান মই উঠাব পৰা নাই মানে ধৰিব পৰা নাই মানে এনেই খালি চকুৰে চালে দেখা পায় কিন্তু ইয়াত কেমেৰাত উঠা নাই ইয়াৰ পৰা খুব ধুনীয়াকৈ অৰুণাচলৰ পাহাৰখিনি দেখি থাকি মানে ৰাস্তাটো দি গৈ বিৰাট ভাল লাগে সেয়া চাওক অলপ অলপ ওলাই আছে অৰুণাচলৰ পাহাৰখিনি ৰ'দৰ বতৰত বেছি ধুনীয়াকৈ মানে ক্লিয়াৰলি দেখা পায় কিন্তু এতিয়া মানে বৰষুণ দি থকাৰ কাৰণে ভালকৈ মানে দেখা পোৱা যোৱা নাই ডাৱৰখিনি আছে কাৰণে এয়া আমি আহি পালোঁ বাৰ ঘৰত এয়া ভাত খালোঁ ভাত খাই পেলাই দৈ খাইছোঁ আৰু মানুহখিনিও দেখাম মই লাহে লাহে এতিয়া নাই চববিলাক ওলাই গৈছে আহিলে দেখাম হেল্ল' এয়া আমাৰ বাচ্চা পাৰ্টি বাৰ দুটা টুইনছ ল'ৰা আছে আৰু ইজনী ছোৱালী সিহঁতৰ ভনীয়েক হয় মানে সিহঁতৰ বৰ্তাকৰ ছোৱালী এয়া পুৰা বাচ্চা পাৰ্টি বহি আছে আৰু আমি এতিয়া অলপ ওলাই আহিছোঁ শ্বপিঙৰ কাৰণে গোটেইকেইটা এয়া বা মই ল'ৰা দুটা আৰু ভিনদেউ আৰু আমি এতিয়া গৈ আছোঁ বিহপুৰীয়া টাউনলৈ আৰু চাওঁতে চাওঁতে সন্ধিয়াই লাগিলে আৰু আমাৰ উভতি যাবৰো হ'ল গতিকে বেছি সময় আমি নকৰিলোঁ তাৰপিছত আমি শ্বপিং কৰিলোঁ আৰু অলপমান কৰি পেলাই ঘৰলৈ উভতিলোঁ আৰু ঘৰ আহি পালোহি ৰাতি 9টা বজাত ইমানেই বৰষুণ আহোঁতে বিহপুৰীয়াৰ পৰা একদম কলাবাৰীলৈকে পুৰা বৰষুণ
পুৰা একদম জোৰত দিছে আৰু তাৰপিছত আকৌ গহপুৰৰ ওচৰত নাই বৰষুণ তাৰপিছত আকৌ আমাৰ বিশ্বনাথ চাৰিআলি বিহালীৰ পৰা বিশ্বনাথ চাৰিআলি পুৰা মেইন টাউনলৈকে পুৰা বৰষুণ গতিকে ভালকে ভিডিঅ' কৰিব নোৱাৰিলোঁ সেইখিনি গতিকে আজিলৈ ইমানখিনিয়ে আছিলে গতিকে চাই থাকিব মোৰ ইউটিউব চেনেল থেংক ইউ ফৰ